Hey guys, good evening. So, দিনৰ হাসটো খাই উঠিছিলো আকৌ এতিয়া গুটলি হৈ গল এটা 5:30 বাজিলে আকৌ ভাত হাক বনাব হলে আৰু কি কৰিবা কাৰণে আৰু দিনত খাই উঠিছিলো হে ভাতটো আৰু এতিয়া আকৌ বনাবলৈ হল সো আজি গুটলি হাসটোনো কি ৰেডি কৰিছো একচুয়ালি আজি মই শুকান ৰুটি বনাম আৰু এফালে আপোনালোকে চাগে ঘৰত থাকিও মানে খাবলৈ পৰা নাই চাগে ন সো মই একদম গুটি আলু এতিয়া মানে খুদাকে ভাজিম আৰু এফালে আটাখিনি মই মাৰি মেলি থৈ দিছো যেহেতু কোমল কৰিব কাৰণে অকমান খাম আৰু বহুত দিনেই হল আটা মৰাই নাই চাও আজি আটা মানে ৰুটি কেখন কেনেকুৱা হয় টান হয় নে ঢিলা হয় সো আপোনালোকক দেখাই আছো অলপ পাছত এফালে মই আটা মাৰি কোমল কৰি আৰু চলো এনেকে থৈ দিছো আৰু অলপ পাছত বেলিম আৰু এইটা আলু কেটা কাটি ললো আৰু আটা কেটা অন মাৰি লৈছো আৰু এতিয়া আছে কোমল মগে খাব লাগিব ন সো তাই ফলে মানে কোনে খাই আৰু হয় না কেটা ছটা কেটা ওলালে আটটা ওলাইছে চাৰিটা সেটা খাম আৰু এতিয়া মই বিলা ষ্টাৰ্ট কৰিছো ইয়া দেখিছেনে গলিটা লৈছো ফলেছা আটা কেটা বেলি পাৰিলো আৰু এতিয়া ইয়াত গাইডৰ প্ৰতি মিলি সবজিখিনি বনাম আৰু আটা কেটা বেলি ললো গাইস মই এতিয়া শুকান ৰুটি বনি আছে এয়া ইমান দেখিছেনে শুকান ৰুটি আৰু বনাইছো আৰু ইফালে আলু ফ্ৰাই কৰি আছো গুটি আলু কোনে খাই গাড়ি বনাম যদি খাবলৈ বিচাৰিছো তেনেহ'লে আহি যাব বাৰু মই ভাবিছো দেখিছেনে কোনে খাই আহি যাব এতিয়া মোৰ ৰেডি হৈ গ'ল ফাইনালি ৰুটি কেখন খাব লাগে আৰু এতিয়া টানি হৈছে নে ঢিলা হৈছে খাই চালেহে গম পাম আৰু গাইজ বাই বাই গুড নাইট